নমস্কাৰ মহাজিস ব্লগলৈ মই ইমৰান হুছেইনে আপোনালোকক স্বাগতম জনাইছো। আজি আমি পৰিৱেশ অধ্যয়নৰ 10টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিবলৈ আগবাঢ়িছো। এক নম্বৰ প্ৰশ্নটো হৈছে চিপকো আন্দোলন প্ৰথমতে ক'ত আৰম্ভ হৈছিল? অপচন এ ৰাজস্থান, অপচন বি বিহাৰ, অপচন সি অসম, অপচন ডি উত্তৰ প্ৰদেশ। শুদ্ধ উত্তৰটো হৈছে অপচন এ ৰাজস্থান। 2 নম্বৰ প্ৰশ্ন নৰ্দমা বচাও আন্দোলন কেতিয়া আৰম্ভ হৈছিল? অপচন এ 1970, অপচন বি 1980, অপচন সি 1990, অপচন ডি 2000। শুদ্ধ উত্তৰটো হৈছে অপচন সি 1990 চনত। 3 নম্বৰ প্ৰশ্নটো হৈছে সেউজগৃহ গেছৰ বৃদ্ধিয়ে বেমাৰ আজাৰ এ হ্ৰাস কৰে বি বৃদ্ধি কৰে। শুদ্ধ উত্তৰটো হৈছে বি বৃদ্ধি কৰে। 4 নম্বৰ প্ৰশ্ন ৰাষ্ট্ৰীয় পৰিৱেশ আদালত আইন কিমান চনত গৃহীত হয়? অপচন এ 1995, অপচন বি 1992, অপচন সি 1990, অপচন ডি 1985। শুদ্ধ উত্তৰটো হৈছে অপচন এ 1995 চনত। 5 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতৰ বন্যপ্ৰাণী সংৰক্ষণ আইন কিমান চনত গৃহীত হয়? অপচন এ 1950, অপচন বি 1960, অপচন সি 1972, অপচন ডি 1980। শুদ্ধ উত্তৰটো হৈছে অপচন সি 1972 চনত। 6 নম্বৰ প্ৰশ্নটো হৈছে কোন চনত ভাৰতৰ বন সংৰক্ষণ আইন গৃহীত হয়? অপচন এ 1960, অপচন বি 1969, অপচন সি 1954, অপচন ডি 1980। শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1980। 7 নম্বৰ প্ৰশ্নটো দিয়া আছে কোন চনত ভাৰতৰ বায়ু প্ৰদূষণ প্ৰতিৰোধ আইন গৃহীত হয়? অপচন এ 1951, অপচন বি 1981, অপচন সি 1991, অপচন ডি 2001। শুদ্ধ উত্তৰটো হৈছে অপচন বি 1981 চন। 8 নম্বৰ প্ৰশ্নটো হৈছে ইংৰাজী এনভাইৰনমেণ্ট শব্দটো কোন ভাষাৰ পৰা অহা? অপচন এ ফৰাচী, অপচন বি জাৰ্মান, অপচন সি লেটিন, অপচন ডি সংস্কৃত। শুদ্ধ উত্তৰটো হৈছে অপচন এ ফৰাচী। 9 নম্বৰ প্ৰশ্নটো হৈছে UNEP মানে কি? অপচন এ ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰাম, অপচন বি ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট পলিচি, অপচন সি ইউনাইটেড নেশ্যনছ ইকোলজিকেল প্ৰগ্ৰাম, অপচন ডি ইউনাইটেড নেশ্যনছ ইকোলজিকেল প্লেন। শুদ্ধ উত্তৰটো হৈছে অপচন এ ইউনাইটেড নেশ্যনছ এনভাইৰনমেণ্ট প্ৰগ্ৰাম। 10 নম্বৰ প্ৰশ্নটো হৈছে মানৱ অধিকাৰ সম্পৰ্কীয় বিশ্ব ঘোষণা পত্ৰ কোন চনত ঘোষিত হৈছিল? অপচন এ 1945, অপচন বি 1947, অপচন সি 1948, অপচন ডি 1950। শুদ্ধ উত্তৰটো হৈছে অপচন সি 1948 চনত। মই অনুগ্ৰহ কৰি আপোনালোকে মোৰ চেনেলটো যিমান পাৰে বেছি বেছিকৈ ছাবস্ক্ৰাইব কৰিব। নেক্সট ভিডিঅ'ত মই পৰিৱেশ অধ্যয়নৰ আৰু 10টা প্ৰশ্নৰ উত্তৰ লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম। আজিলৈ ইমানেই, ধন্যবাদ।